সঁচাকৈ আপোনালোকৰ মৰম আৰু ঈশ্বৰৰ আশীৰ্বাদ থকাৰ কাৰণে আজি মই এই ছ'চিয়েল মিডিয়া জগতখনত ইমান আগবাঢ়ি যাব পাৰিছোঁ, গম পাইছেনে? নিজকে নিজে বহুত সুখী বুলি ভাবোঁ আৰু ঈশ্বৰকো ধন্যবাদ দিওঁ। আৰু মই ভাবোঁ ঈশ্বৰৰ কিজানি ইচ্ছা হোৱাৰ কাৰণে মোক মানে ইমান ওপৰলৈকে লৈ গ'ল আৰু ইমান মৰম দিছে। তাৰ বাবে আজি মই নিজৰ ইনকামেৰে নিজৰ পইচাৰে মানে এই কুলাৰ ল'ব পাৰিছোঁ। তাৰ বাবে মই ঈশ্বৰৰ ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ দিছোঁ, কাৰণ আপোনালোকেও ইমান মৰম দিছে। আৰু গৈছিলোঁ আৰু ধুনীয়াকৈ কুলাৰ চুলাৰ আমি লৈ ল'লোঁ আৰু মিঠাই চিঠাইও লৈ আহিলোঁ ঘৰৰ পৰা, মানে ঘৰৰ কাৰণে। তাৰপিছতে আহি গ'ল আমাৰ ডিকন, আমাৰ চাৰ্জৰ ডিকন আহিলে। তেতিয়া মানে তেওঁ কঠীয়া পাৰিব আৰু ৱাটাৰ পাম্প নিবলৈ আহিছিলে। তেওঁৰ যোগেদি আমি সকলোখিনি প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁৰ যোগেদি মানে চুইচটো দিয়া হ'ল আৰু চুইচ দি আৰু তেওঁবিলাকক চাহ তাহ খুৱাই আৰু তেওঁবিলাক ঘৰলৈ পঠাই দিলোঁ। আৰু এয়াই হৈছে ঈশ্বৰৰ মৰম আৰু ঈশ্বৰৰ ধন্যবাদ আমি সকলো সময়তে দিব লাগে, কাৰণ সৰু হ'ব পাৰে বস্তু, কিন্তু ধন্যবাদ দিবই লাগে, কাৰণ আমি সৰু সৰু কথাত ধন্যবাদ দিলেহে ঈশ্বৰে আমাক আৰু আশীৰ্বাদ কৰিব। আৰু সেইটো কাৰণে আমি সকলো সময়তে কেতিয়াও আমি এনেকুৱা সময় আহে যে আমি সুখৰ সময়ত ঈশ্বৰক পাহৰি যাওঁ, কেৱল দুখৰ সময়তহে আমি ঈশ্বৰক মনত পেলাওঁ যে প্ৰভু আমাক ৰক্ষা কৰা বুলি। কিন্তু মানে আমি সুখৰ সময়তো ঈশ্বৰক আমাক ধন্যবাদ দিয়া উচিত, কাৰণ তেওঁ আশীৰ্বাদ কৰাৰ যোগেদিহে আমি এইটো বস্তু ল'ব পাৰিছোঁ, কিনিব পাৰিছোঁ। তাৰ বাবে আৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে থেংক ইউ।